নমস্কাৰ। কবিতাৰ শিৰোনাম তুমি অৰ্ধ আকাশ, কবি প্ৰাঞ্জল প্ৰতিম, আবৃত্তি পাপৰি কলিতা। তুমি অৰ্ধ আকাশ, তুমি অৰ্ধ আকাশ, তুমি মাতৃ, তুমি লক্ষ্মী, তুমি শক্তিৰ অধিষ্ঠাত্ৰী। তথাপিও তুমি লাঞ্ছিতা, তুমি বঞ্চিতা যুগেই যুগেই। পাশাত পণ হৈ ইন্দ্ৰপ্ৰস্থৰ ৰাজদৰবাৰত, ৰজস্বলা পাঞ্চালীৰ উচুপনি, অগ্নি পৰীক্ষাৰ অন্তত জনক নন্দিনীৰ শেষ আশ্ৰয় বসুমতী। চাওডাঙৰ অন্যায় অত্যাচাৰত জয়াৰ সুকোমল শৰীৰ তেজেই তুমুৰলি, নৰৰূপী দানৱৰ কামনাত নিৰ্ভয়া প্ৰিয়ংকাৰ নগ্ন শৰীৰ ৰাঙলী। প্ৰতিটো যুগত তোমাৰেই অজস্ৰ চকুলোহৰা কাহিনী। তুমি সৃষ্টিকাৰী, তুমি ধ্বংসকামী, তুমি ৰহস্যময়ী, তুমি সৰ্বগুণী। তোমাৰ প্ৰেমতেই সৃষ্টি তাজমহলৰ, তোমাৰ প্ৰেমতেই ধ্বংস ত্ৰয় নগৰৰ। ইতিহাসৰ পাতেই পাতেই তোমাৰেই অজস্ৰ কাহিনী, সৃষ্টি ধ্বংস কিম্বা লাঞ্ছনা বঞ্চনাৰ। তুমি জীৱনদায়িনী, তুমি মমতাময়ী, তুমি কৰুণাময়ী, তুমি মহীয়সী। ভগিনী নিবেদিতা, মাদাৰ টেৰেছা, ভোগেশ্বৰী মূলা কনকলতা। ইতিহাসৰ পাতত আজিও জিলিকা। হে নাৰী, বন্দিত্বৰ লৌহিকলি ছিঙি মুক্ত কণ্ঠেৰে মুষ্টিবদ্ধ হাতেৰে জেহাদ ঘোষণা কৰা তুমি। নাৰী নহওক পাশৰ পণ, নাৰী নহওক ভোগৰ সামগ্ৰী, নহওক মৰ্যাদাৰ তুলাচনীত সতীত্বৰ পৰীক্ষা। অংগীকাৰবদ্ধ হৈ নিঃশেষ কৰা বস্ত্ৰহৰণৰ নিৰ্দেশিত দুৰ্যোধনক, অভিযুক্ত দুঃশাসনক আৰু কু-অভিপ্ৰায়ৰ দুষ্ট দুৰাচাৰক। ধন্যবাদ।